চৰকাৰী টয়লেটৰ টকাসমূহ আৰম্ভ হ'ব 28 ফেব্ৰুৱাৰীত আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব সেয়ে আপোনালোকে ভিডিঅটো সম্পূৰ্ণ চাব এই ভিডিঅটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব যদি আপুনি চৰকাৰী টয়লেট অনলাইন বা অফলাইন আবেদন কৰিছিল তেন্তে আপুনি স্কিপ নকৰাকৈ ভিডিঅটো সম্পূৰ্ণ চাব আৰু ভিডিঅটো আৰম্ভ কৰাৰ আগত আপোনাৰ ওচৰত এটা ৰিকুৱেষ্ট আপুনি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীৰ লগত ভিডিঅটো শ্বেয়াৰ কৰিব প্ৰথম আপুনি আপোনাৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি গুগলৰ সাৰ্চ বাৰত ইয়াত লিখিব SBM এখিনি লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপুনি অলপ সময় ৱেট কৰিব অলপ লোডিং হ'ব এতিয়া আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব টয়লেটখন আবেদন কৰি যদি আপুনি আপোনাৰ নথিপত্ৰখিনি সঠিক দিছিল আৰু আপুনি সঠিক মতে যদি আবেদন কৰিছিল তেন্তে আপুনি টকাখিনি লাভ কৰিব পাৰিব অকল আপোনালোকে যদি চৰকাৰী টয়লেটখন আবেদন কৰি অপেক্ষাত আছে তেন্তে আপুনি লাভ নকৰিব কাৰণ আপোনাক ভেৰিফিকেশন কৰিব লাগিব যদি আপুনি 2023 বৰ্ষত আবেদন কৰিছিল আৰু এতিয়ালৈকে আপুনি আপোনাৰ একাউণ্টৰ টকাখিনি লাভ কৰা নাই তেন্তে আপুনি ভেৰিফিকেশন কৰিব লাগিব আৰু ভেৰিফিকেশন নোহোৱাকৈ আপুনি টকাখিনি ৰাইটলি লাভ নকৰিব যদি আপুনি 2023 বৰ্ষত আবেদন কৰিছিল আৰু এতিয়ালৈকে টকাখিনি আপুনি আপোনাৰ একাউণ্টত লাভ কৰিব পৰা নাই তেন্তে আপোনাক ভেৰিফিকেশন কৰিব লাগিব আৰু কোন সকলে ভেৰিফিকেশন কৰিব লাগিব কোনে ভেৰিফিকেশন নোহোৱাকৈ টকাখিনি একাউণ্টত ৰাইটলি লাভ কৰিব পাৰিব সেইখিনি মই আপোনালোকক এই ভিডিঅ'ত জনাই দিম সেইকাৰণে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদি আপুনি চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব তাৰ পিছত আপুনি চাব পাৰিব ইয়াত দি আছে ত্ৰিলাইন ইয়াত আপুনি ক্লিক কৰিব পাছত দি আছে সিটিজেন কৰ্নাৰ ইয়াত আপুনি ক্লিক কৰিব পাছত দি আছে এপ্লিকেশন ফৰ্ম ফৰ IHL ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেট কৰিব অলপ লোডিং হ'ব এতিয়া আপুনি টয়লেটখন আবেদন কৰাৰ সময়তে আপোনাৰ যেটো মোবাইল ফোন নাম্বাৰ দিছিল সেইটো ইয়াত আপুনি এন্টাৰ কৰিব পাছত আপুনি গেট OTP ক্লিক কৰিব তাৰ পিছত আপোনাৰ মোবাইল ফোনত এটা OTP আহিব সেইটো আপুনি ইয়াত এন্টাৰ কৰিব ক্যাপচা কোডটো ইয়াত ফিল কৰি আপুনি সাইন ইনত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত আপোনাৰ প্ৰফাইলটো শো হৈ যাব প্ৰফাইলত আপুনি এটা কথা মন কৰিব ইয়াত আপোনাৰ ষ্টেটাসটো এক্টিভ থাকিব লাগিব আৰু দ্বিতীয় নম্বৰ অপচনত আপোনাৰ এলিজিবিলিটি কমপ্লিট আপোনাৰ থাকিব লাগিব যদি আপুনি এই টয়লেটখনৰ বাবে এলিজিবিলিটি আপুনি যদি এজন যোগ্য মানুহ হয় তেন্তে আপুনি টকাখিনি লাভ কৰিব সেই কাৰণে এইখিনি আপুনি পইপিনে জানি ল'ব প্ৰথমতে যে আপুনি এই টয়লেটখনৰ বাবে এলিজিবিলিটি নে তাৰ পিছত আপুনি চাব পাৰিব ইয়াত দি আছে ত্ৰিলাইন ইয়াত আপুনি ক্লিক কৰিব ভিউ এপ্লিকেশনত আপুনি ক্লিক কৰি দিব তাৰ পিছত আপুনি অলপ সময় ৱেট কৰিব পাছত আপোনাৰ সন্মুখত এই মোবাইল ফোন নাম্বাৰ জৰিয়তে যিমান টয়লেটৰ বাবে আবেদন কৰিছিল গোটেইখিনি ইয়াত ষ্টেটাস আহিব তাৰ পিছত ইয়াত শেষত দি আছে টেক ষ্টেটাস ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ এপ্লিকেশন ফৰ্মখনৰ ষ্টেটাস ইয়াত আহি যাব সম্পূৰ্ণৰূপে ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে এতিয়া কোন সকলক ভেৰিফিকেশন কৰিব লাগিব আৰু কোনে ভেৰিফিকেশন নোহোৱাকৈ টকাখিনি ডাইৰেক্ট একাউণ্টত লাভ কৰিব পাৰিব যদি আপোনাৰ এনেকুৱা প্ৰথম অপচনত ৰুকি গৈছে তেন্তে আপোনাক ভেৰিফিকেশন কৰিব লাগিব আৰু যদি আপোনাৰ দ্বিতীয় অপচনটো ডান হৈ গৈছে তৃতীয় অপচনটো ডান হৈ গৈছে তেন্তে আপোনাক ভেৰিফিকেশন নোহোৱাকৈ টকাখিনি ডাইৰেক্ট আপোনাৰ একাউণ্টত সোমাই দিয়া হ'ব আপুনি টকাখিনি ডাইৰেক্ট আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব আৰু যদি আপোনাৰ প্ৰথম অপচনত ৰুকি গৈছে তেন্তে আপোনাক ভেৰিফিকেশন কৰিব লাগিব আৰু ভেৰিফিকেশন কৰাৰ আগত আপোনাৰ পেমেন্ট ষ্টেটাস চেক কৰিব লাগিব যে আপোনাৰ একাউণ্টৰ ডিবিটিৰ এনেবল নথকাৰ কাৰণে বা আধাৰ কাৰ্ড ভেৰিফাই নথকাৰ কাৰণে টকাখিনি সোমোৱা নাই নেকি এতিয়ালৈকে সেইখিনি আপোনাক চাব লাগিব আপুনি পেমেন্ট ষ্টেটাস চেক কৰিব লাগিব আৰু পেমেন্ট ষ্টেটাস কেনেকৈ চেক কৰিব পাৰিব মই ইয়াত আপোনাক প্ৰথমতে দেখুৱাম আৰু তাৰ পিছত মই আপোনালোকক জনাই দিম যে আপুনি ভেৰিফিকেশন কেনেকৈ কৰিব পাৰিব কাৰণ নতুন 1 লাখ বেনিফিচিয়াৰী একাউণ্টত 28 ফেব্ৰুৱাৰীত টকাখিনি প্ৰদান কৰা হ'ব সেইকাৰণে আপোনাক পেমেন্ট ষ্টেটাসটো চোৱা অতিকৈ গুৰুত্বপূৰ্ণ পেমেন্ট ষ্টেটাস চাবলৈ ইয়াত আপুনি আপোনাৰ মোবাইল ফোনত ব্ৰাউজাৰত আকৌ আপুনি লিখিব PFMS এইখিনি লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপুনি ৱেট কৰিব পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব আপুনি ত্ৰিলাইনত ক্লিক কৰিব তাৰ পিছত ইয়াত আপুনি চাব পাৰিব পেমেন্ট ষ্টেটাস দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত দি আছে নো ইউৰ পেমেন্ট ইয়াত আপুনি ক্লিক কৰিব পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব প্ৰথমতে ইয়াত দি আছে বেংক নেম ইয়াত আপোনাৰ বেংকৰ নামটো লিখিব একাউণ্ট নম্বৰটো ইয়াত লিখিব আকৌ একাউণ্ট নম্বৰটো তলৰ বক্সত লিখিব এই ক্যাপচা কোডটো ইয়াত ফিল কৰি আপুনি সেন্ড OTP অন ৰেজিষ্টাৰ মোবাইল নম্বৰত ক্লিক কৰি দিব যদি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে ডিবিটি এনেবল থাকে তেন্তে আপোনাৰ একাউণ্ট নম্বৰে কাম কৰিব একাউণ্টে কাম কৰিব আৰু যদি আপোনাৰ বেংকৰ সৈতে ডিবিটি এনেবল নাথাকে আৰু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টখন লিংক নাথাকে তেন্তে আপুনি ইয়াত চেক কৰিব নোৱাৰিব প্ৰথম আপোনাৰ ডিবিটি এনেবল থাকিব লাগিব আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব আৰু আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰটো লিংক থাকিব লাগিব এই তিনিটা অপচন যদি আপোনাৰ ডান থাকে তেন্তে ইয়াত আপুনি আপোনাৰ পেমেন্ট ষ্টেটাস চেক কৰিব পাৰিব পেমেন্ট ষ্টেটাসটো চেক কৰিবলৈ ইয়াত আপুনি সেন্ড OTP অন ৰেজিষ্টাৰ মোবাইল নম্বৰত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইল ফোনত এটা OTP আহিব আৰু ইয়াত এটা বক্স আহিব আৰু ইয়াত সাবমিট বাটন আহিব আপুনি বক্সত আপোনাৰ OTPটো ফিল কৰি আপুনি সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াত তলত আপোনাৰ চৰকাৰী টয়লেটৰ পেমেন্ট ইনফৰমেশন অটোমেটিকলি আহি যাব আৰু অহাৰ পাছত আপুনি গোটেইখিনি একেলগে চেক কৰিব পাৰিব যে আপোনাৰ একাউণ্টৰ কিবা কাৰণে টকাখিনি এতিয়ালৈকে সোমোৱা নাই নেকি আৰু যদি আপোনাৰ একাউণ্টৰ গোটেইখিনি সঠিক আছে তেন্তে আপোনাক ৱেট কৰিব লাগিব নহলে আপুনি ডাইৰেক্টলি ভেৰিফিকেশন কৰিব পাৰে আৰু ভেৰিফিকেশন কৰিলে আপুনি টকাখিনি অতি সোনকালে লাভ কৰিব পাৰিব সো ফ্ৰেন্ডছ আশা কৰি আপোনালোকে নিশ্চয় বুজি পাইছে এই ভিডিঅটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকে নেক্সট ভিডিঅটো মিছ নকৰিব নেক্সট ভিডিঅটোত মই আপোনাক দেখাম কেনেকৈ ভেৰিফিকেশন কৰিব পাৰিব সো ফ্ৰেন্ডছ আজিৰ এই ভিডিঅটো এইখিনি আছিল ভিডিঅটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব